বৰ্তা কেতিয়া আহিলি হ'ল ভাল ভালে জোৱাই নেকি নমস্কাৰ 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 অকণমান আগুৱাই আছো কি হ'ল জোৱাই লেঙেৰা নেকি লেঙেৰা হয় লেঙেৰা তই দৰা বিচাৰি নেপালি আৰু ল'ৰা বিচাৰি নেপালি আৰু লেঙেৰাটোলৈ বিয়া হ'ব লাগে বাৰু কচোন আপুনি কিয় এনেকে কৈছে কিয় নকম তই দেখাই শুনাই একেবাৰে ইমান ধুনীয়া ছোৱালীজনী তই আৰু ল'ৰা বিচাৰি নেপালি নে বাৰু এই লেঙেৰা ল'ৰাটোৰ সৈতে বিয়া হ'ব পাৰিলি নে বাৰু কচোন এই সংসাৰটোৰ ল'ৰা নাইকিয়া হ'ল নে মোক নকলি কিয় তুমি মইতো আছিলো মোৰ তাত কিমান ভাল ভাল ল'ৰা আছে কিয় নকলি বৰ্তা এনেকে নকব এতিয়া যিয়েই নহওক লেঙেৰাই হওক কণাই হওক এতিয়া মোৰ মানুহ ওজন হয় এনেকে নকব আপুনি বেয়া লাগে দেচোন তই জানো মোৰ ভতিজা নহয় তোৰ প্ৰতি মোৰ কিমান প্ৰাণ তোৰ সৰুৰ পৰা মই জানো এই ডাঙৰ দীঘল কৰা নাই লৈ কৰি গতিকে মোৰতো অকণ বেয়া লাগিছে ইমান ভাল ল'ৰা থাকোঁতে তই ইমান পঢ়া শুনাও কৰিলি তই সেই লেঙেৰাটোহে বিয়া হলি নে বাৰু কচোন মোৰ বৰ বেয়া লাগিছে দুখো লাগিছে গম পাইছনে হ'ব দিয়ক ব'ল আমি যাওঁ দেখিছা সঁচা কথা কোৱাৰ কাৰণে বেয়া পালে বেয়াটোতো বেয়া ক'বই লাগিব তাই দেখাই শুনে কি সুন্দৰ একেবাৰে এই দেৱী নিচিনা ছোৱালীজনীৰ লগত সেই লেঙেৰা ল'ৰাটোহে তাই পালেগেনে বাছুতে বাছুতে বাছ খালে বাপেক প্ৰস্তুতি মই পেহীহঁতৰ ঘৰ পাওঁ ভালে আছো নহয় ভালেই তোমাৰ মোৰো ভাল দে ইয়াতে থাকা নেকি ইয়াতে থাকো মই পঢ়া শুনা কমপ্লিট হ'ল ন পঢ়া শুনা কমপ্লিট হ'ল এই মোৰ মানুহজন হয় নমস্কাৰ দেই নমস্কাৰ নমস্কাৰ মোৰ অকণ দেৰি হৈছে মই পেহীহঁতৰ ঘৰলৈ যাব লাগে দৰকাৰ তাত তেতিয়া যা তই যা তুমি ৰোৱা লেঙেৰাকালে বিয়া হৈছে মানুহৰ গৰু ছাগলীৰ পৰা সেই তাঁতিখন মানে শান্তি নোহোৱা হয় দেখিছ ৰাই পেলালে দীপালী বৰ্তা কি কৰি আছে ধুনীয়াজনী হৈছে কটাব ধৰে দেউ বা ঐ যা কলে পেহীহঁতৰ ঘৰ পাহোগৈ পেহীয়ে ঘৰলৈ যা আচ্ছা আচ্ছা এয়া মানুহজন হয় তোৰ হাজবেণ্ড আচ্ছা আচ্ছা কৃষ্ণ কৃষ্ণ নমস্কাৰ দেই পিছে দীপালী কিবা খবৰ নেকি লেঙেৰা তই আৰু ল'ৰা বিচাৰি নাপালি মোক নকলে কিয় মই চাই দিলোহেঁতেন মই ইমান ধুনীয়া ছোৱালীজনী এই লেঙেৰা ল'ৰাটোহে পালিগেনে তাতেনো কি হ'ল আপোনাৰ নাই হোৱা মোৰ একো নাই হোৱা হ'লেও মোক খুৱাই পিন্ধাই আছে মোক ধুনীয়াকে ৰাখিছে মোক অকণো কষ্ট দিয়া নাই বুজিছেনে মোক সুখতে ৰাখিছে ইয়াত আপোনাৰ ক'বলগীয়া একো নাই বেয়াই পাই গলিগে ন বেয়া পোৱা কথাটো না আপুনি লেঙেৰা বুলি কৈ আছে নহয় লেঙেৰা নকয় আৰু কি মই ভাল বুলি ক'ম নেকি মানুহৰ মুখৰ আগতে এনেকে কথা নকব হয়তো হয় অৱশ্যে মই বেয়া কলো বাৰু হ'ব বেয়া নাপাবি দেই যা যা বেয়া পোৱা কথাই কৈছে আপুনি বুজিছেনে আপুনি এনেকে কথা নকব আপোনাৰ কোনো অধিকাৰ নাই এনেকে ক'বলৈ মানুহজন হ'লেও মোৰ মানুহজন হয় বুজিছেনে হয় নেকি পইচা কামানি কৰি পেলাই মোক খুৱাই পিন্ধাই আছে ধুনীয়াকে ৰাখি আছে মোৰ ঘৰখন ধুনীয়াকে পোহপালন দি আছে ইয়াত আপোনাৰ ক'বলগীয়া কি আছে হয় নেকি আপুনি ইমান যে কথা শুনাই আছে মোক হয় নেকি নাই মই নাই দিয়া তহঁতে খাইছ বা তহঁতে হেৰি কৰিছ নহয় আকৌ মই লেঙেৰা কাৰণেহে কৈছো আকৌ লেঙেৰা কাৰণে কৈছো কাইলৈ যদি আপোনাৰ যদি কিবা এটা হয় তেতিয়া কি কৰিব কোনোবাই লেঙেৰা বুলি হাঁহে আপুনি কি কৰিব মোৰ কিয় হ'ব কিয় নহ'ব আপোনাৰ যদি এক্সিডেণ্ট এটা হয় যদি কিবা এটা হৈ যায় আপোনাৰ দুৰ্ঘটনা সেইটো বেলেগ কথা আৰু হ'ব দিয়ক যি কৈছে কৈছে আৰু এনেকে নকব আহিছো ব'লা ঠিক আছে যা যা একেবাৰে ইমান ধুনীয়া ছোৱালীজনী সেই লেঙেৰাডালহে পালেগে তাকে কওঁতে একে কেং কেংকে আহিছে গোটেইজনী আৰু কাম নাই ইহঁত হাল এখন পেহীয়েকৰ ঘৰলৈ নগ'ল আকৌ জোঁৱাই দেখোন মোচনটো বেলেগ দেখিছো কিবা খং উঠি আহিছে নেকি কিয় পেহী ঘৰলৈ নগ'লিগি নগ'লো গুচি আহিলো কিয় নগ'লো আৰু দে বোলে কিনো ক'ম আৰু কি হ'লনো কি হ'ল মানে জোঁৱাই ভৰি এটাৰ হেৰি নাজানো জানো লেঙেৰা নহয় জানো তাতে আকৌ কি হ'ল মানে গোটেই বাটটো মানুহে মানে গোটেই কথাই শুনাইছে আৰু ইন্দ্ৰ খুৰা এইফালে ৰোহিত খুৰা
নাযাওঁ এইফালে ক'তো ওলাই নাযাওঁ মোৰ কাৰণে দীপালী বহুত অপমান সহ্য কৰিছে এই লেঙেৰা হ'লো বুলিয়ে মোক ইমান এনেকুৱা অপমান কৰিব লাগে নেকি মই ইমান অপমান কৰিব লাগে নেকি লেঙেৰা হ'লো বুলি হয় মা খালি চবেই খালি কৈছে তই লেঙেৰাটালেহে বিয়া হলি মই খোৱা বৈ আছে নে সিহঁতে খোৱা বৈ আছে ৰ'বাচোন ৰ'বা তুমি অধৈৰ্য নহ'বা তুমি তোমাৰ খংটো অকণমান দমাই থাকা সিহঁত কোন ওলাইছে সিহঁতকো মই চাম নহয় ইমান তহঁতে অধৈৰ্য নহবি বুজিছ ৰূপে কি কৰে গুণেহে সংসাৰ তৰে জোৱাই কিমানখিনি গুণ আছে এই জোৱাই গুণখিনি দেখি শুনিহে তোক আমি জোৱাইলৈ বিয়া দিছো হা সিহঁতৰ সেইখিনি গুণ আছে এই জোৱাই কেৰামুলিটোৱে সমান যোগ্য হ'ব সিহঁতে সেই গাঁৱৰ যে এই গাঁৱৰ চুকত থাকি থাকি সিহঁতৰ সেই মগজুটো এই সিহঁতৰ ঠেক হৈ গৈছে সিহঁতে এইটো বাহিৰা জগতৰ এই শিক্ষা দীক্ষা পোৱা নাই যে শিক্ষা দীক্ষা পোহৰ পোৱা নাই যে সেইকাৰণে সিহঁত তেনেকুৱা এই জোৱাই নিচিনা সিহঁতৰ কি গুণ আছে হা মানুহৰ সেই জন্মগতভাৱে কিবা এটা ভগৱানে কিবা এটা কৰি পঠিয়াইছে সেইবুলি মানুহে হাঁহিব লাগে নেকি হা এইবিলাক মানুহ কম মানুহ নহয় ইহঁতে এই সমাজখনত এই এনেকে ইটিকিং অপমান কৰি গোটেই মানুহক একদম মানে কৈছো নহয় মানসিকভাৱে ভাৰাক্ৰান্ত কৰি ফুৰিছে চবৰে অন্তৰত দুখ দি ফুৰিছে ইহঁতকো মই চাই ল'ম ইহঁতকো চাই ল'ম জোৱাই তুমি দুখ নকৰিবা বুজিছা মই তাইৰ মাক হয় মই মোৰ ছোৱালীজনী তোমাক দিছো তোমালে বিয়া দিছো তোমাৰ গুণ চাই মই তোমালে বিয়া দিছো তুমি চিন্তা নকৰিবা লৈ যাচোন যোৱা ব'লা ভিতৰলৈ যাওঁ এই ইন্দ্ৰ ৰোহিত ইহঁতে এই নাৰদ কিটাইকেইটা টুটকীয়া কৰি মানুহক এই ঘৰে ঘৰে কথা লগাই খুচৰি এই তল খুচৰীয়া এইকেইটা মানুহক একদম বিষাক্ত কৰি তুলিছে গোটেই সমাজখন তহঁতক মই আজি চাই ল'ম তহঁতে মোক কি বুলি ভাবিছ হা তহঁতকো মই আজি সুখেই নেদিম চাই আছো তহঁতক মই কিবা আছে নে নাই আকৌ কি কৈছে গাইজনী খেৰ কেইটামান দিছিলো গাই খিয়ালি হ'ব তেতিয়াহ'লে গাখীৰ চাহ একাপ খাই যাব নালাগে ইয়াতে হ'ব বোৱাৰী আছে নহয় আছে বাৰু কথা এটা হ'ল কি এই মানে সেই দীপালী যে চাচোন দীপালী সেইজনী ইমান ধুনীয়া ছোৱালীজনী লেঙেৰা ল'ৰাটোক তাকে ময়ো যোৱা দেখিছো ন হালকে যোৱা দেখিছো কি জানো কথাটো এইখিনিতে লগ পালো মই ভাল বেয়া সুধিলো সুধি পেলাই তাইক সুধিলো বোলে জোঁৱাই দেখোন ভৰি এটা বেয়া তোক কি কবি যেনেকে আহিছে নহয় তোক মানে চুই কিলাবলেহে বাকী আৰু মই আপোনালোক দুজনৰ ওচৰলৈকে আহিছিলো ভাল হ'ল আপোনাকো ইয়াতে পালো এই ইন্দ্ৰ ককাইদেউৰ ঘৰত মই আপোনালোকৰ লগত কথা এটা আছে কচোন কি কথা মানে মোৰ জোঁৱাইটোৱে আৰু ছোৱালীজনীয়ে পেহীয়েকৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে আপোনালোকে ৰাস্তাত পাই দুইজনে ইমান অপমান কৰিছে আপোনালোক ইমান বয়সস্থ ইমান এতিয়া এনেকুৱা সমাজত আগশাৰীৰ মানুহ আৰু আপোনালোকে এনেকে মানুহক দেখি পেলাই এনেকে হাঁহে নেকি আগি ৰচোন আমি সঁচা কথাটোহে কৈছো আমি কি মিছা কথা কৈছো নেকি লেঙেৰা বুলি নকয় কি বুলি কম নাই কি নহয় মই মাতিছিলোহে মই প্ৰথমতে বোলো দীপালী কেতিয়া আহিলি কি কথা ক'লে যা সুধিছিলো সুধি পেলাই ভৰিটো কিবা এনেকে যোৱা দেখি তাকেতো হয়তো কৈছিলো আপোনালোকে ইমান ওপৰত কথা কৈ আছে আপোনালোকে এনেকুৱা মানুহ নেকি ভগৱানে যাক যেনেকে সৃষ্টি কৰিছে তেনেকে সৃষ্টি কৰিছে আৰু আপোনালোকৰ আজি ভৰি দুটা ভাল কাৰণে আজি আপোনালোকে লোকক হাঁহিবলৈ আহিছে কাইলৈ যদি আপোনালোকৰ দুৰ্ঘটনা পতিত হৈ আপোনালোকৰ কিবা এটা ভৰি এখনে যদি কটা যায় তেতিয়া আপোনালোকে কি কৰিব মোৰ জোঁৱাই মই লেঙেৰা পেঙেৰা দেখি বিয়া দিয়া নাই গম পাইছে মোৰ জোঁৱাই গুণ আছে মোৰ জোঁৱাই গুণখিনি জানে তেওঁ এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ হয় গম পাইছে মানুহৰ ৰূপে একো নকৰে গুণেহে সংসাৰ তৰে তেওঁ বহুত জ্ঞানী ল'ৰা গুণী জ্ঞানী ল'ৰা সেইকাৰণে মই মোৰ ছোৱালী মই গুণী ল'ৰা চাই পেলাই গুণৱন্ত ল'ৰালে বিয়া দিছো তাত আপোনালোকৰ মাত মাতিব কোনো দৰকাৰ নাই লোকৰ সংসাৰত কেতিয়াও হস্তক্ষেপ নকৰিব গম পাইছে মনত ৰাখিব হয় কথাটো সঁচা কথাই মানুহক কেতিয়াও হাঁহিব নাপায় বুজিছনে আমাৰ ভুল হৈ গ'ল ভুল হৈছে ভুল বেয়া নাপাবি